জয়গুৰু শংকৰ সৰ্বকো নাকৰ জাকেৰি নাহি কেওপাং তুহাৰী চৰণৰ এনুশত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি নামঘৰ আৰু মাহিগাঁৱৰ নামঘৰত অঞ্চলটোৰ ভিতৰতে অন্যতম শিশু কল্যাণকামী স্বেচ্ছাসেৱী অনুষ্ঠান ৰঘুমণি শিশু শিল্পী সমাজৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাৰ মাননীয় বিচাৰক মণ্ডলী, শ্ৰদ্ধাৰ ৰাইজ, জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য সন্মানীয় ব্যক্তিসকল, আই মাতৃ সমন্বিতে অগ্ৰজনজ ভাতৃপ্ৰতিম বন্ধু বান্ধৱীসকল, দেশৰ ভৱিষ্যতৰ সুনাগৰিক অভিহিত কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ আজন্মৰ সেৱাস্থলীৰ শ্ৰদ্ধাৰ সমবেত ৰাইজ, জয় জয়তে এই ঐতিহাসিক শুভ লগনত আপোনা সাগৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ আৰু আজিৰ বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্দিষ্ট বিষয় সংস্কৃতি বিকাশত যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কত বক্তব্য ৰাখোঁতে আমাৰ বক্তব্যত অনিচ্ছাকৃতভাৱে ৰৈ যাব পৰা ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ। হে মহামান্য বিচাৰক মণ্ডলী আৰু ৰাইজ, ভাষা কৃষ্টি সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। আমি জীৱন যাপনৰ বাবে যি কৰিছোঁ বা কৰিব লগা হৈছে সেয়াই কৃষ্টি আৰু কৃষ্টিৰ সংস্কাৰ ৰূপটোৱেই এক কথাত সংস্কৃতি। আমাৰ সামগ্ৰিক জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা, যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ পলে পলে আমাক প্ৰেৰণা যোগায়। বিশ্বৰ প্ৰান্তে প্ৰান্তে যিমানবিলাক সভ্যতাই গা কৰি উঠিছে, সকলোৰে জীৱন ধাৰণৰ পদ্ধতি ভিন্ন কাৰণত সুকীয়া আৰু সেয়েহে প্ৰতিটো সভ্যতাৰে কৃষ্টি সংস্কৃতিও সুকীয়া। শ্যাওলুং চুকাফা শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱ আজান ফকীৰৰ দৰে মহামনীষীৰ স্বপ্নৰ দেশ এই অসম মাতৃৰ বুকুত ঠন ধৰি উঠা কৃষ্টি সংস্কৃতিয়েই হ'ল মৌলিক উপাদান সমৃদ্ধ অনন্য সুন্দৰ অসমীয়া কৃষ্টি সংস্কৃতি। অসমীয়া কৃষ্টি সংস্কৃতি আজি প্ৰবন্ধিত আৰু যিসকল সদাশয় সাধকে অসীম সাধনাৰে অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জ্ঞাতে অজ্ঞাতে অপুৰুষাৰ্থ কৰি আহিছে, সেইসকল মহামনীষীক আজি এই মঞ্চৰ পৰাই পুনৰ এবাৰ শ্ৰদ্ধা নিবেদিছোঁ। মানুহৰ জীৱন যাপনৰ পৰা উদযাপনলৈ উন্নীত হোৱাৰ দৰেই বিশ্বৰ বিভিন্ন সভ্যতা, জাতি, কৃষ্টি সংস্কৃতিয়ে নিত্য নতুন ৰূপত ধৰা দিয়াৰ সমান্তৰালকৈ অসমীয়া কৃষ্টি সংস্কৃতিয়েও সময়ৰ গতিত বাৰে ৰহণীয়া ৰূপ পাইছে। অসমীয়া সংস্কৃতিৰ নিত্য নতুন সংযোজন ঘটিছে। কিন্তু এটা কথা ঠিক যে বিশ্বায়নৰ এই তুমুল প্ৰতিযোগিতাৰ গৌৰৱ এচামে কৌতিকলি আপোন কৃষ্টি সংস্কৃতিৰ নামত বিজতৰীয় বৰণেৰে প্ৰদূষিত কৰিব লাগিছে, যাৰ ফলশ্ৰুতিত অসমীয়া ভাষা, সাহিত্য, কৃষ্টি সংস্কৃতি আজি আপোন ঘৰতে লাগি হোৱাৰ উপক্ৰম হৈছে। আলি দুমোজাত আজি অসমীয়া ভাষা, কৃষ্টি সংস্কৃতিৰ সাধনা ক্ষেত্ৰ অনস্বীকাৰ্যতে অসমীয়া ভাষাক প্ৰকৃত অসমীয়া ভাষা, কৃষ্টি সংস্কৃতিক প্ৰকৃত অসমীয়া কৃষ্টি সংস্কৃতি হিচাপে ধৰি ৰখাটো প্ৰতিজন অসমীয়াৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য। বিশেষকৈ যুৱ প্ৰজন্মৰ নিৰন্তৰ সাধনাই অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্ববন্দিত কৰি তোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, যিহেতু যুৱ প্ৰজন্মৰ হাততে সঞ্চিত হৈ আছে অন্বেষণৰ অসীম শক্তি। সেয়েহে আজি আমি এই প্ৰতিযোগিতাস্থলীতে অসমীয়া ভাষা সমন্বিতে কৃষ্টি সংস্কৃতিৰ অবিৰল সাধনাৰে বিকশাই তোলাৰ ক্ষেত্ৰত সংকল্পবদ্ধ হওঁ আৰু প্ৰতিজন সংস্কৃতিবানলৈও এই আহ্বান জনাইছোঁ। সাগৰ সদৃশ সম্ভাৱনাৰে সমৃদ্ধ যুৱ প্ৰজন্মই কৃষ্টি সংস্কৃতিক বিকশাই তোলাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰতে বিস্তৃত ব্যাখ্যা আগবঢ়োৱাটো অসম্ভৱ। কিন্তু এটা কথা ঠিক যে সংগীত হৃদয়কো ভাঙি চুৰমাৰ কৰিব পৰা সাংস্কৃতিক পৰিক্ৰমাৰ বাটে যুৱ প্ৰজন্মই বাট বুলিলে উশৃংখলতা ৰোধ হোৱাৰ লগতে সুন্দৰৰ বাট প্ৰশস্ত হোৱাৰ সম্ভাৱনা প্ৰকট। সদৌশেষত আজিৰ এই সমন্বয় ক্ষেত্ৰত সমবেত সকলোলৈকে মান্য অনুসাৰে মৰম শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদন কৰাৰ লগতে বিশেষকৈ অসমীয়া
বিকশাই তোলাৰ বাবে যুৱ সমাজৰ ভূমিকা অপৰিহাৰ্যতা স্বীকাৰ কৰি অসমীয়াৰ প্ৰাণ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি আহ্বানেৰে আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। বাদক দবা বাদক শংখ বাদক মৃদং ফুল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বুল। জয় আই অসম, জয় হিন্দ, নমস্কাৰ।